আমি সৌৰ জগতৰ ককাই ভনী আমি সৌৰ জগতৰ ককাই ভনী বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি আমি সকলোতে থাকোঁ মিলি জুলি আমি সকলোতে থাকোঁ মিলি জুলি আমি সৌৰ জগতৰ ককাই ভনী আমি সৌৰ জগতৰ ককাই ভনী বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আমি সকলোতে থাকোঁ মিলি জুলি আমি সকলোতে থাকোঁ মিলি জুলি ছাত্ৰ ছাত্ৰীসকল গীতটো নিশ্চয় তোমালোকে ভাল পালা নহয় জানো তোমালোকে ইতিমধ্যে গম পালা মই যিটো গীত গালোঁ সেই গীতটোত আমাৰ সৌৰজগতৰ 8টাকৈ গ্ৰহৰ নাম সন্নিৱিষ্ট আছে আৰু মই এটা কথা নিশ্চিত যে তোমালোকে এই 8টা গ্ৰহৰ নাম জানা নহয়নে কিন্তু আমি আজি যিটো বিষয় আলোচনা কৰিবলৈ গৈছো এই 8টা গ্ৰহৰ আমি নজনা কথা কিছুমান আলোচনা কৰিম তোমালোকে নিশ্চয় সেইখিনি শুনি খুবেই ভাল পাবা গতিকে বলা আমি আজিৰ পিছৰ যিখিনি বিষয় আমি আলোচনা কৰিম গ্ৰহ আমাৰ সৌৰজগতৰ 8টা গ্ৰহ আৰু সূৰ্যৰ বিষয়ে সেই বিষয়টোলৈ আমি আগবাঢ়ি যাওঁ নহয় জানো ঠিক আছে তেন্তে আহা প্ৰথমতে মই তোমালোকক আমাৰ সৌৰজগতৰ পৰিয়ালটোৰ লগত চিনাকি কৰি দিছোঁ তোমালোকে সকলোৱে জানা আমাৰ সৌৰজগতৰ কেন্দ্ৰ সূৰ্য ইয়াৰ পিছতেই বুধ গ্ৰহৰ পিছতেই শুক্ৰ গ্ৰহৰ পিছত পৃথিৱীৰ পিছতেই আহিব মঙ্গল গ্ৰহ আৰু মঙ্গল গ্ৰহৰ পিছত এয়া হ'ল বৃহস্পতি গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ পিছত এয়া শনি গ্ৰহ আৰু শনি গ্ৰহৰ পিছতেই আহিব ইউৰেনাছ গ্ৰহ আহিব এয়া হ'ল ইউৰেনাছ আৰু একেবাৰে শেষত নেপচুন এয়া হ'ল নেপচুন সূৰ্যটো হ'ল আমাৰ সৌৰজগতৰ কেন্দ্ৰ সূৰ্য কেন্দ্ৰ কৰিয়েই আমাৰ সৌৰজগতৰ 8টা গ্ৰহ ঘূৰি থাকে সূৰ্যটো আমি বাস কৰা পৃথিৱীখনতকৈ 109 গুণে ডাঙৰ ছাত্ৰ ছাত্ৰীসকল সূৰ্যটো এক জ্বলন্ত অগ্নিপিণ্ড আৰু সূৰ্যত জ্বলি থকা জুইৰ ফলত প্ৰতি মুহূৰ্ততে সূৰ্যই শক্তি উৎপন্ন কৰি থাকে আৰু সূৰ্যৰ পিছতেই এয়া হ'ল বুধ গ্ৰহ হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ই আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু এই গ্ৰহে আটাইতকৈ খৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰে ই প্ৰতি ছেকেণ্ডত 50 কিলোমিটাৰ বেগেৰে সূৰ্যক প্ৰদক্ষিণ কৰে শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দ্বিতীয় স্থানত থকা গ্ৰহ ই হ'ল এটা শিলাময় গ্ৰহ ৰাতিৰ আকাশত আমি খালী চকুৰেই শুক্ৰ গ্ৰহটো চাব পাৰোঁ তোমালোকে নিশ্চয় দেখি চাই চাগে নহয় জানো আমি শুক্ৰ গ্ৰহক পুৱতি তৰা বা ভূতা তৰা বুলিও কওঁ সূৰ্য আৰু চন্দ্ৰৰ পিছতেই শুক্ৰ গ্ৰহ হ'ল আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বলতম বস্তু পৃথিৱী হ'ল সূৰ্যৰ পৰা তৃতীয়টো গ্ৰহ সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভিতৰত মাত্ৰ পৃথিৱীতেই জীৱ-জগত আছে পৃথিৱী পৃষ্ঠৰ 3/1 অংশহে মাটি বাকী 3/2 অংশই পানীৰে আগুৰি আছে তোমালোকে ৰাতিৰ আকাশত দেখা পোৱা চন্দ্ৰটো পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু এদিনৰ 1/4 সময় লয় পৃথিৱীৰ পিছতেই থকা গ্ৰহটো হ'ল মঙ্গল গ্ৰহ সূৰ্যৰ পৰা চতুৰ্থ স্থানত আছে এই গ্ৰহ বুধ গ্ৰহৰ পিছতেই সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ সৌৰজগতৰ ভিতৰত মঙ্গলতেই আটাইতকৈ ওখ পৰ্বত আছে আৰু এই পৰ্বতৰ নাম হ'ল অলিম্পাছ মন্স
বৃহস্পতি হ'ল সূৰ্যৰ পৰা পঞ্চম স্থানত থকা গ্ৰহ। তোমালোকে জানানে ই হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। বৃহস্পতি হ'ল সৌৰজগতৰ চতুৰ্থটো উজ্জ্বলতম বস্তু। বিজ্ঞানীসকলে ইতিমধ্যে বৃহস্পতিৰ ৭৯টা উপগ্ৰহ আৱিষ্কাৰ কৰিছে। শনি গ্ৰহ হ'ল সূৰ্যৰ পৰা ষষ্ঠ স্থানত থকা গ্ৰহ। ই হ'ল বৃহস্পতিৰ পিছতেই সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। আমাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দৰে শনি গ্ৰহৰো ৮২টা চন্দ্ৰ বিজ্ঞানীসকলে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। শনি গ্ৰহ কেন্দ্ৰ কৰি আমি আঙুঠি সদৃশ কিছুমান অৱয়ব দেখিবলৈ পাওঁ। ইউৰেনাছ হ'ল সৌৰজগতৰ সপ্তমটো গ্ৰহ। ই সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ, অৰ্থাৎ আকাৰৰ ফালৰ পৰা ইয়াৰ স্থান বৃহস্পতি আৰু শনি গ্ৰহৰ পিছত। এই গ্ৰহৰো শনি গ্ৰহৰ দৰে আঙুঠি আছে। এই গ্ৰহৰ ১৩টা আঙুঠি আছে। ইয়াৰ উপৰি ইউৰেনাছৰ ২৭টাকৈ উপগ্ৰহ আছে। আমাৰ সৌৰজগতৰ শেষৰ গ্ৰহটোৱে হ'ল নেপচুন, অৰ্থাৎ এই গ্ৰহ সূৰ্যৰ পৰা অষ্টম স্থানত আছে। ই আমাৰ পৰা ৪৫০ কোটি কিলোমিটাৰ আঁতৰত আছে আৰু এই গ্ৰহও ইউৰেনাছৰ দৰে বৰফত পৰিণত হৈ আছে। নেপচুনক কেন্দ্ৰ কৰি ৬টা আঙুঠিৰ অৱয়ৱেৰে আগুৰি আছে। এই গ্ৰহৰ উপগ্ৰহৰ সংখ্যা ১৪টা। তোমালোকে জানানে নেপচুনত অহৰহ পৃথিৱীৰ ধুমুহাতকৈ ৫ গুণে শক্তিশালী ধুমুহা বলি থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টোৰ পৰা আমাৰ সৌৰজগতৰ বহুখিনি কথা নিশ্চয় জানিব পাৰিলা, নহয় জানো? তোমালোকে এতিয়া কি কৰিব পাৰা, মই তোমালোকলৈ কেইটামান প্ৰশ্ন আনিছোঁ। প্ৰশ্নকেইটা তোমালোকে ভিডিঅ'টো চাই উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে আৰু এটা কাম কৰিব পাৰা, ভিডিঅ'টো চাই তাৰ পৰা কিছুমান প্ৰশ্ন তোমাৰ সমনীয়াক সুধিব পাৰিবা। আৰু যেতিয়া সমনীয়াক তুমি প্ৰশ্নকেইটা সুধিবা, তাৰ উত্তৰসমূহ যেতিয়া তুমি শিকাই দিবা, তেতিয়া তোমাৰ কিমান যে ফূৰ্তি লাগিব, নহয় জানো? সেয়েহে ভিডিঅ'টো চাবা, মই দিয়া প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিবা আৰু সমনীয়াক প্ৰশ্নসমূহ সুধিবলৈ চেষ্টা কৰিবা। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।